আজি আমি HSLC এক্সামত কেনেকৈ লিখিব লাগে সেইটোৰ বিষয়ে আলোচনা কৰিম যে আমাৰ টপিকটোই হ'ল আজি যে HSLC পৰীক্ষাত কেনেকৈ লিখিলে বেছি নম্বৰ পোৱা যায় তো দেখা যিবিলাক ভাল ষ্টুডেণ্ট আছে সিহঁতে জানে কেনেকৈ লিখিব লাগে তাৰ কাৰণে সিহঁতে নম্বৰ বেছি পায় কিছুমান যিবিলাক আমাৰ মধ্যমীয়া ছাত্ৰ আছে সিহঁতে বহুত লিখে কিন্তু তথাপিও নম্বৰ কম পায় ইয়াৰ এটা কাৰণ হ'ল যে সিহঁতে এইটো এতিয়ালৈকে গম পোৱা নাই যে কেনেকৈ লিখিলে আমাক টিচাৰে মাৰ্ক বেছি দিব তো তুমি আগতে শিকিব লাগিব যে কেনেকৈ লিখা হয় HSLC এক্সামত আৰু কেনেকৈ লিখিলে তুমি মাৰ্ক বেছি পাবা তো আমি ফাৰ্ষ্টতে গণিতৰ কথা কৈ আছোঁ তাৰপিছত আমি বেলেগ সাবজেক্টৰ কথা ক'ম তো গণিতত তুমি মাৰ্ক উঠোৱাটো বহুতেই সহজ হয় কিয় কাৰণ তোমাক গণিতে যিখিনি বস্তু দিয়া থাকিব অৰ্থাৎ কোশ্চিনত গণিতৰ যিবিলাক কোশ্চিন আছে লং কোশ্চিন সেই লং কোশ্চিনত যি দিয়া থাকিব তুমি সেইকেইটা প্ৰথমত গিভেন দি ভালকৈ লিখি ল'ব লাগিব ঠিক আছে আৰু লিখি লোৱাৰ পিছত তুমি কোশ্চিনটো একদম পৰিপাটিকৈ লিখিব লাগিব যাতে কটাকটি নহয় আৰু যাতে কটাকটি নহয় ইয়াৰ কাৰণে তুমি কেনেকৈ বাছনি কৰিবা কোশ্চিনবিলাক যে যিটো তুমি সকলোতকৈ ভালকৈ জানা ঠিক আছে যেটো কোশ্চিন তুমি 100% শুদ্ধকৈ জানা সেই কোশ্চিনটো তুমি আগত লিখিব লাগিব যাতে ফাৰ্ষ্টতে যিজন শিক্ষকে খাতা চেক কৰিব তোমাৰ তাৰ যাতে মনোযোগটো তোমাৰ খাতাৰ প্ৰতি অলপ আহে অৰ্থাৎ ইন্টাৰেষ্ট যাতে আহে তোমাৰ খাতাৰ প্ৰতি আৰু ফাৰ্ষ্টতে যদি কটা চিঙা আহি যায় তেতিয়া খাতা দেখাত ইমান মনোযোগ নিদিব আৰু তুমি পিছত ভালকৈ লিখিলেও মাৰ্কটো কমকৈ দিব তো তাৰ কাৰণে তুমি যিকেইটা কোশ্চিন একদম ভালকৈ জানা সেইকেইটা ফাৰ্ষ্টত লিখিবা তাৰপিছত তুমি যিখিনি অলপ চলপ জানা সেইখিনি লিখিবা আৰু পিছত যিবিলাক একেবাৰে নাজানা সেইবিলাক একেবাৰে পিছত লিখিবা ঠিক আছে আৰু মেথছত এটা সুবিধা আছে যে তুমি কেতিয়াও মেথছৰ কোশ্চিন এৰি থৈ আহিব নালাগে কিয় এৰি থৈ আহিব নালাগে সেইটো তোমালোকক মই কওঁ কাৰণ মেথছৰ যদি তুমি গিভেন ডেট দি কোশ্চিনটো যি আছে সেইকেইটাও যদি ভালকৈ উঠাই দি আহা তথাপিও তাত তুমি কিবা না কিবা নম্বৰ পাবাই আৰু বুজা গৈছে তো তুমি কোশ্চিন এৰি আহিব নালাগে যি পাৰা ঠিক আছে যি পাৰা তুমি তাকে লিখিব লাগে যাতে তুমি তাৰ পৰা 1-2 মাৰ্ক সংগ্ৰহ কৰিব পাৰা আৰু এই 1-2 মাৰ্ক তোমাৰ কাৰণে বহুত উপকাৰী হ'ব হে তুমি কোশ্চিন এটাও এৰি থৈ নাহিবা কিন্তু ইয়াৰ মানে এইটো নহয় যে তুমি যিবিলাক কোশ্চিন নাজানা সেইটো আগত লিখিবা মই বাৰে বাৰে কৈ আছোঁ যিবিলাক নাজানা সেইবিলাক একেবাৰে পিছত লিখিবা ঠিক আছে আৰু কোশ্চিন এৰি থৈ আহিব নালাগে তাৰপিছত ধৰা হ'ল তুমি এটা অংকই কৰিলা যিকোনো এটা ধৰা হ'ল অংক কৰিলা অংক কৰাৰ পিছত মই এটা এনেকৈ অংক এটা লিখি দিলোঁ হয় না নাই এইটো অংক ধৰা হ'ল এইটো লাষ্ট লাইন ইয়াত আৰু অংক আছিল তো এইটো লাষ্ট লাইন আহি গ'ল তো অংক কৰাৰ পিছত তুমি কি কৰি দিবা ইয়াতে এনেকৈ দাৰি দি দিবা ঠিক আছে কি দিবা এনেকৈ লাষ্টত এনসাৰ যেতিয়া আহিব ধৰা হ'ল এইটো এনসাৰ অংক কৰি আহি তুমি এইটো এনসাৰ পালা তাৰ তলত এনেকৈ কি দিবা এটা দাৰি দি দিবা ঠিক আছে ইয়াৰ মানে কি বুজায় যে এইখিনি আমাৰ অংক আছিল তো যিজন এক্সামিনাৰে যিজন তোমাৰ খাতা চেক কৰিব যিজন ছাৰজনে তেতিয়া গম পাব যে এইখিনিতে শেষ হৈছে আৰু দেখাটো পৰিপাটি লাগিব পিছে তুমি আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা এনসাৰ টু কোশ্চিন নম্বৰ লিখাৰ যিটো পদ্ধতি এনসাৰ টু কোশ্চিন নম্বৰ তুমি ধৰা হ'ল 1 নম্বৰে কোশ্চিন দিলা ঠিক আছে এনেকৈ লিখিবা এনসাৰ টু কোশ্চিন নম্বৰ 1 ঠিক আছে লিখাৰ পিছত এইটো একদম পৰিপাটিকৈ লিখি আহিলা ঠিক আছে লিখাৰ পিছত এনসাৰত যেতিয়া আহিব এনেকৈ দাৰি দি দিবা ঠিক আছে ইয়াত অলৰেডি যিটো দিছোঁ আমি তাৰপিছত ইয়াৰ পিছত লিখি দিবা আকৌ এনসাৰ টু কোশ্চিন নম্বৰ 2 ঠিক আছে তাৰপিছত তলত এনেকৈ আজ দি দিবা এইবিলাক দেখাত কি হয় ভাল ঠিক আছে আৰু তুমি কি কৰিব লাগে এইটোৰ যিকোনো এটা এনসাৰ আহিব ঠিক আছে ধৰা হ'ল 7x + 9 মই এনে এটা দি দিলোঁ ঠিক আছে তো বেলেগ বেলেগ এনসাৰ আহিব তো ইয়াতো অহাৰ পিছত তুমি কি কৰিবা এনেকৈ এটা দাৰি দি দিবা এই দাৰিটোৱে বুজাইছে যে অংকখিনি শেষ হৈছে ঠিক আছে এইটো হ'ল মেথছৰ কাৰণে এতিয়া কথা হ'ল আমি বেলেগ বেলেগ যিবিলাক সাবজেক্ট আছে সেইবিলাক কেনেকৈ কৰিম ঠিক আছে তো সেইবিলাক সাবজেক্টৰ কাৰণে তোমাৰ কি হ'ব প্ৰচেছটো সেমেই যদি আমি এতিয়া সায়েন্সৰ কথা কওঁ সায়েন্সৰ বা অসমীয়া বা সমাজ বিজ্ঞান গোটেইকেইটাৰ কাৰণে একেই হয় পদ্ধতি ইংলিছ কোৱা হয় না তো এইকেইটাৰ কাৰণে তুমি কি কৰিবা সেম প্ৰচেছেই ফলো কৰিব লাগিব যে যিকেইটা তুমি ভালকৈ জানা সেইকেইটা আগত লিখিবা তাৰপিছত যিখিনি অলপ চলপ জানা সেইটো মাজত লিখিবা আৰু একেবাৰে যিবিলাক অলপ কম জানা সেইকেইটা একেবাৰে পিছত লিখিবা আৰু কোশ্চিন এৰি থৈ আহিব নালাগে প্ৰচেছ সেমেই হয় ঠিক আছে আৰু এই যিটো তোমাৰ বিজ্ঞান আছে বা অসমীয়া আছে এইবিলাকৰ পৰা তুমি ক্লাছত ছাৰে যি পঢ়াইছে সেইবিলাক মনত ৰাখি যিবিলাক কোশ্চিন নোৱাৰা সেইবিলাকত কি কৰিবা সেই ক্লাছৰ কথা মনত কৰিবা যে ক্লাছত ছাৰে কি কৈছিল তাৰে যি সৰু সুৰা কথা মনত আছে সেইকেইটা লিখি দি দিবা ঠিক আছে লিখি দিলে তাৰ পৰা তুমি মাৰ্ক পাই যাবা কিবা ন কিবা এটা মাৰ্ক পাবা ঠিক আছে তো এৰি থৈ নাহিবা সদায় ক্লাছত যিবিলাক কথা পাতিছে ছাৰসকলে সেই কথাবিলাক মনত কৰিবলৈ চেষ্টা কৰিবা আৰু সেইবিলাকেই লিখি দিবা ঠিক আছে ষ্টুডেণ্ট এতিয়া আমি এইকেইটা ক'লোঁ লং কোশ্চিনৰ কথা হয় না নাই তো এতিয়া হ'ল প্ৰথমে আমাক দিব কি OMR शीट হয় না নাই অৰ্থাৎ মাল্টি
চইচ কুৱেশ্যনছ 4টা অপশ্যন দিয়া থাকে এইটোত অলপ সাৱধানতা তোমালোকে ল'ব লাগিব ঠিক আছে এই যেটো তোমাৰ OMR শীট আছে তাত কিন্তু তোমাৰ 4টাকৈ অপশ্যন থাকে তোমালোকে অলৰেডি চাইছাই তো এই এনেকৈ আমাৰ A B C D এনেকৈ অপশ্যন থাকে হয় না নাই তো তোমালোকে যেতিয়া কি কৰিবা ইয়াক কালাৰ কৰিবা যেতিয়া কি কৰিবা ইয়াক ধৰা হল এটা কোশ্চেন আছে তাৰ বি হল ৰাইট আনসাৰ তেতিয়া তুমি তাক এনেকৈ যেতিয়া কি কৰি দিবা কালাৰ কৰি দিবা কালাৰ কৰি দিলে এই কালাৰটো যাতে বাহিৰত নলায় কত নলায় বাহিৰত ওলালে কিন্তু হেতু কোশ্চেন ৰিজেক্ট হৈ যাব ঠিক আছে কি হৈ যাব ৰিজেক্ট হৈ যাব তো বাহিৰত যাতে নলায় ঠিক আছে তুমি ভালকৈ একেবাৰে এনেকৈ গোল কৰি দিব লাগিব ঠিক আছে বুজা গৈছে একদম পৰিপাটিকৈ আৰু যদি বাহিৰত ওলাই যায় ধৰা হল তুমি এনেকৈ কৰি দিলা ঠিক আছে এনেকৈ কৰি দিলে কিন্তু এইটো নহব এইটোকে কেনসেল দিব বা তুমি আধাখিনি এনেকৈ কৰিলা হয় না আধাখিনি এনেকৈ কৰিলা এইটো কিন্তু কটা হ'ব এইটো তোমাৰ ৰাইট আনসাৰ বুলি ধৰা নহব ঠিক আছে তো সদায় মনত ৰাখিবা আৰু কেতিয়াও ভুল নকৰিবা যে এটা গোল কৰিছো আৰু এটা গোল কৰি দিও দুটা গোল হলে কিন্তু তোমাৰ আনসাৰ ৰাইট থাকিলে হেতু অশুদ্ধ বুলি ধৰা হয় বুজা গৈছে ষ্টুডেন্ট তাৰ কাৰণে যিকোনো এটা হে দিবা যদি হেতু শুদ্ধ হৈছে তথাপিও এটা যদি ভুল হৈছে গম পাইছে যেটো ভুল হৈ গল তথাপি হেতুই দিলে হল বাকি বেলেগ এটা দিলে হেতু কোশ্চেন তোমাৰ ৰিজেক্ট হৈ যাব তোমাক হেতু মাৰ্ক দিয়া নহয় ঠিক আছে আৰু এটা সকলোতকৈ ডাঙৰ কথা এটো মনত ৰাখিবা আমাৰ মেট্ৰিকত অৰ্থাৎ এইচএসএলসি মাঝে সময় তোমালোকে দেখা পোৱা যে কোশ্চেন ভুল হৈছে হয় না নাই যে কেনেকুৱা কোশ্চেন ভুল হৈছে যে ধৰা হল যে কোশ্চেন নাম্বাৰ 47 ভুল হৈছে সে एग्जांपल ইয়াত মার্ক আছে কিমান ধৰা হল 3 মার্ক আছে কোশ্চেন নাম্বাৰ 47 ত কিমান মার্ক আছে সে एग्जांपल 3 মার্ক আছে এতিয়া কোশ্চেনটো হৈছে ভুল এটা ভুল যদি হৈছে তেনেহলে এটো কি গপ্তৰ পৰা তোমাক অৰ্থাৎ যেটো আমাৰ থাকে সংস্থা থাকে সেৱাই কি কৰি দিয়ে সকলোকে মার্কটো দি দিয়ে এটো শুনা পাইছে নিশ্চয় কিন্তু সকলোৱে একো নাপায় এটা কোন বিলাকে তেনেহলে মার্ক পাব যি সকলে এই 47 কোশ্চেনটো এটেম্প কৰিছে এটেম্প মানে কমসে কম এখিনি লিখি থৈ আহিব লাগিব যে आंसर টু কোশ্চেন নাম্বাৰ 47 এখিনি যদি লিখি থৈ আহে বাকি একো যদি নিলিখে অনলি आंसर টু কোশ্চেন নাম্বাৰ 47 এখিনিও যদি লিখি থৈ আহে তেও 3 মার্কটো দি দিব যদি হে কোশ্চেনটো ভুল থাকে ঠিক আছে আৰু কোশ্চেনটো ভুল আছে কিন্তু তুমি এইখিনি লিখা নাই आंसर টু কোশ্চেন নাম্বাৰ 47 এনেকৈ লিখা নাই তেনেহলে তোমাক মার্কটো কিন্তু নিদিব ঠিক আছে তাৰ কাৰণে মই বাৰে বাৰে কৈ আছো যে কোশ্চেন পাৰিলেও কোশ্চেনটো লিখিব লাগিব কমসে কম आंसर টু কোশ্চেন নাম্বাৰ লিখি যি আছে প্ৰশ্ন তোমাৰ যি মনত আছে তাকে লিখি দিয়া ঠিক আছে এৰি থৈ আহিব না লাগে ঠিক আছে ষ্টুডেন্ট তো এইখিনি অলপ আৰু ক্লাছত যেতিয়া তুমি যেতিয়া কি কৰিবা সেন্টাৰত সোমাবা সেন্টাৰ সোমাৱাৰ লগতে তুমি কি কৰিবা অলপ বটলত পানী লৈ যাবা কাৰণ তাত মূৰ ঘুমাব পাৰে হয় না তো তাৰ কাৰণে কি কৰিবা অলপ সাৱধানতা ল'ব লাগিব ঠিক আছে আৰু যেহেতু আমাৰ ফাৰ্ষ্টত एग्जामत কি আছে অসমীয়া হয় না 10 তাৰিখৰ পৰা স্টাৰ্ট আমাৰ কি তাৰিখৰ পৰা স্টাৰ্ট হ'ব 10 তাৰিখৰ পৰা হয় না তো ফাৰ্ষ্টতে আছে অসমীয়া তাৰ পিছত আমি ইংলিশ আছে হয় না এনেকৈ আমি আগুৱাই যাব লাগিব তো তোমালোকৰ স্বাস্থ্য ধ্যান ৰাখিবা ঠিক আছে যাতে কোনো বেমাৰ আজাৰত নপৰা এতিয়া বেমাৰ আজাৰ হলে বহুত বেয়া হ'ব হয় না ৰিজাল্টটো বেয়া হৈ যাব তাৰ কাৰণে নিজৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি পঢ়া-শুনা কৰি দেশৰ নাম উজ্জ্বল কৰা নিজৰ নাম উজ্জ্বল কৰা ঠিক আছে পৰিয়ালৰ নাম উজ্জ্বল কৰা ঠিক আছে এইখিনি ৰাখি আজি আমি এই ক্লাছটো অফ কৰিলো ঠিক আছে